আসসালামু আলাইকুম। আজি আমি বনাবলৈ লৈছোঁ গাজৰৰ হালোৱা আৰু ইফালে মইনা বনাই আছে গাজৰৰ হালোৱা। ছিজনত সকলোৱে বনাই গাজৰৰ হালোৱা, আমিও বনাবলৈ ল'লোঁ। আৰু গাজৰৰ হালোৱাৰ কাৰণে আমি লৈ ল'লোঁ কেইটামান গাজৰ আৰু গাজৰখিনি আগতে আমি বাকলি গুচাই ল'লোঁ আৰু ফাইফালা চাই আছে। আৰু গাজৰখিনি আমি বইল কৰিবলৈ দিলোঁ আগতে কুকাৰত দি পেলাই, পাছত বইল কৰি পেলাই গাজৰখিনি বইল হোৱাৰ পাছত উঠাই ল'লোঁ। গাজৰখিনি এতিয়া পেষ্ট কৰি ল'ম। পেষ্ট কৰি পেলাই গাখীৰ দি গাজৰখিনি ভাজি আছোঁ। তাৰপাছত ড্ৰাই ফ্ৰুট কেইটামান ল'লোঁ, ড্ৰাই ফ্ৰুট কেইটামান কাটি ল'লোঁ আৰু গাখীৰ দি ইফালে পেষ্ট কৰি ল'লোঁ। আৰু দি দিলোঁ ড্ৰাই ফ্ৰুট কেইটামান দি পেলাই ভালদৰে ভাজি ল'ম। কালাৰটো একদম পূৰা ধুনীয়া কালাৰ আহিছে। তাৰপাছত দি দিলোঁ ঘি দি পেলাই আকৌ অলপ ভাজি ল'ব লাগে। গাজৰৰ হালোৱা মানে ঘি যিমানকৈ বেছি দিব পাৰি, চেণ্ট হয়, ভাল চেণ্ট আহে। তো ঘি দি পেলাই ভাজি ল'লোঁ। আমাৰ ৰেডি হৈ গ'ল গাজৰৰ হালোৱা। তাৰপাছত সৰু মইনাৰ কাৰণে ল'লোঁ। চবেই খাই আছে, ভাইচাও। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে।